হাই বন্ধুসকল, আজি ৰাতিপুৱা নহয়, আজি আমি আবেলি যাম। তো ক'ত যাম? ৰুদ্ৰপথ যাম। ভাই ক'ত যাম ক? দেৱী সিংঘাট যাম, ৰুদ্ৰপথ যাম। এয়া চাওক আচ্ছা, টিংকু ভাই, টিংকু ভাই, মই আৰু চাগে মোৰ ড্ৰাইভাৰ আজি সকলোৱে চিনি পায় চাগে। বাইকে খালি বাই দিয়ে আৰু একো নিদিয়ে। তো ব'লক আমি এই যাত্ৰাটো বাইকত আজি আৰম্ভ কৰোঁ। আজি চাইকেল নহয়, তো ব'লক। আহি গ'লোঁ আৰু খাবলৈ মই ৰাস্তা ৰখিলোঁ আৰু কিবা দৰাই বোলে ভাই আছে চাই কিবা কিবা লৈ আছে আৰু কিবা খাম চাই থাকোঁ আৰু ধামাকা কিবা কিবি লৈ ল'লোঁ। ভাই কি ল'লোঁ দেখাই যায় অলপ। অৱস্থা চাগে কিবা কিবি ল'লে বোলে। আৰু এইটো কি হয় ভাই চাওক, হাফ না আৰু আপোনালোকক দেখাম আমি টাকলা পাহাৰ গৈ কিনে। চাই থাকক আপোনালোকে। চাওক ভয়ানক ৰাস্তা, পুৰা ড্ৰাইভাৰো পুৰা হেভি ড্ৰাইভাৰ, সেইকাৰণে মই বহিলোঁ ড্ৰাইভাৰৰ লগত। পৰৱ ভাই এই খাতাৰনাক ড্ৰাইভাৰ, কি ক'ব। এই চাওক আমি জংঘলৰ পাহাৰে গৈ আছোঁ আৰু আপোনালোকক দেখাই থাকিম আমি। টাকলা পাহাৰ, কনকলতা পাহাৰ কয়, নাম নাজানো আৰু। এতিয়া পাম আৰু ভয়ংকৰ ৰাস্তা, ভয়ংকৰ। এয়া চাওক ভয় লাগি যায় ইয়াত আহি কিনে। ড্ৰাইভাৰ পুৰা হেভি ড্ৰাইভাৰ, টেনশ্যন নল'ব। আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব, লাইক শ্বেয়াৰ কমেণ্ট কিবা পাৰে কৈ দিব। তো চাই থাকক। এয়া চাওক হেভি ড্ৰাইভাৰ কি আছে, ইয়া চাই থাকক আপোনালোকে। ৰাস্তা মস্তা একোৱেই নাই, ক'ত ঘুমাই আছে ভাই জানে আৰু। এয়া চাওক অ' মাই গড, তো চাওক আমি ক'ত আহি গ'লোঁ, জংঘলে মংগলে একোৱেই আৰু ৰাস্তা ঘাট নাই মানে আৰু। তো এয়া চাই থাকক, চাই থাকক, আৰু উঠিব চাই থাকক। আহি গ'লোঁ ভয়ংকৰ জেগা, কি ক'ব। ড্ৰাইভাৰ পুৰা হেভি আছিলে। এয়া চাওক পিছফালে ফটো উঠি আছে, ভয়ানক ড্ৰাইভাৰ এইটো। আহিলোঁ আৰু এই আছে পুৰা দবাইছে পুৰা। মইতো ভাবিছোঁ আজি ঘৰত যাম নে নাযাওঁ, উপায় নাই আৰু। এই চাই থাকক আপোনালোকে। তেজপুৰৰ সকলোতকৈ ডাঙৰ আৰু মানে ওখ ঠাইটো হ'ল এইটোৱেই, কনকলতা পাহাৰ, আৰু এইটো টাকলা পাহাৰ। তো আপোনালোকে চাওক, তো আপোনালোকে এয়া চাওক কিমান ধুনীয়া ধুনীয়া জেগা। এয়া চাওক, তো চাই থাকক আপোনালোকে টাকলা পাহাৰৰ দৃশ্য চাওক। ইয়াত এটা ড্ৰোন উৰাব পাৰিলে আৰু মানে আজি কি ক'লোঁ হ'লে। ড্ৰোনটো নাই কাৰণে আজি তেজপুৰৰ সকলোতকৈ ওখ ঠাইটোৱে হ'ল এইখন ঠাই। তো আপোনালোক আজিও আহিলোঁ। তো চাই মইতো 100 ফিট ওপৰত ৰখি আছোঁ, মানে তাৰ পাহাৰতকৈ তলত পৰিলে ঘাই। ইমান ধুনীয়া ভিউজ, কি ক'ব। ক'বলৈ একো আছে থাকিলে কমেণ্ট বক্সত কৈ দিব কোনে কোনে আহিছিলে আৰু যি প্ৰথমবাৰ আহিছে। তো মোৰ ভিডিঅ'টো আহিলে চাই দিব আৰু চাই থাকিব আৰু কি কৰিব। সদায় ঘূৰি থাকোঁ আৰু এনেকুৱা কৰি থাকোঁ আৰু কি ক'ব। দৃশ্যবোৰ আপোনালোকক দেখাই থাকোঁ, তো চাই থাকক। আৰু আমি চাম আৰু এটা জেগাত যাম, দেৱী সিংঘাট যাম। তো চাই থাকিব। আজি ভিডিঅ'ৰ পৰাই এটাৰ পৰা দুটা ভিডিঅ' বনাব নোৱাৰোঁ আৰু এটাই ভিডিঅ' বনাম। আপোনালোকক দেখাওঁ অলপ পাহাৰবোৰ, কেনেকুৱা জেগাটো আছে, কেনেকুৱা কি আছে। তো চাই থাকক পাহাৰ কেনেকুৱা, পাথৰ আছে বহুত ডাঙৰ ডাঙৰ পাথৰ, কি ক'ব। এই চাওক যদি কোনোবা, সকলোৱেতো আহিছে চাগে, তেজপুৰৰ যিমান মানুহ আছে ইয়াত আহিছেই আগে পিছে। তো আমিও আহিছোঁ। এই চাওক ভাইহঁতে কিমান ওখ ওপৰত ৰখি আছে, 100 ফিট মানতো হ'বই ওপৰত আমি ৰখি আছোঁ। অলপ ভয়ো লাগে, যাবলৈ ভয় লাগে, মানুহ গনুও নাই একো, সেয়াও ভয় লাগে। কি কৰিব, ভয়ে ভয়ে আহিলোঁ আৰু আপোনালোকক দেখাবলৈ, মই চাবলৈ নিজে।
তো চাই থাকক। এইয়া চা কিমান ঘন জংঘল। আমি দৌৰি দৌৰি গৈ আছোঁ আৰু দেখাবলৈ, ভাইবোৰে গুচি গ'ল। তো ভাই গুচি গ'ল, আমি ৰখি কি লাভ আৰু, আমি গৈ থাকোঁ লাজিৰে, আমিও দেখাম কি দেখাম। তো চাই থাকক আপোনালোকে, বম এনজয় কৰিব, বম এনজয়। লগৰবোৰৰ লগত এদিনে টাইম পাওঁ আৰু দেওবাৰে, তো লগৰবোৰৰ লগত আহি যাওঁ আৰু কি কৰিব, এদিনে টাইম পাওঁ আৰু আবেলি পুৱা সন্ধিয়া সদায় আহি যাওঁ। তো এইয়া চাব হা, এইয়া চাওক ইমান ডাঙৰ ডাঙৰ সৰু সৰু ঘৰ, ডাঙৰ ডাঙৰ বহুত ডাঙৰ ঘৰ, কিন্তু দেখাত ইমান সৰু সৰু হৈ আছে, কি ক'ব আৰু। এইয়া চাওক ৰয়েল হাউচটো দেখা নাযায়, তাত আছে, আপোনালোকে জুম কৰিলে দেখা পাব চাগে। তো চাওক জুম কৰিলে অলপ অলপ দেখা যায় তেজপুৰখন আৰু। এইয়া চাওক, এইয়া চাওক। তো এইয়া চাওক আমি কেনেকৈ উঠিব লাগে, ভয়ংকৰ জেগা। এইয়া চাওক ভাই ভয়তে নাহে হ'ল, আহিব কিজানি আহিব। এইয়া চাওক আৰামছে উঠি গ'ল প্ৰণৱ ভাই আৰু। তো এইয়া চাওক টাকলা পাহাৰত আহি কেনে আমি চিপছ খাইছোঁ, বেয়া বস্তু খোৱা নাই কিন্তু আগলৈ আপোনালোকে নাভাবিব। এইয়া চাওক দেখাই দিয়া অলপ। এইয়া চাওক এনেও মানুহটো ভাল, আমি সেইবোৰ আমি সেইকাৰণে এইবিলাক খাওঁ। এই চাওক ষ্টিং খাওঁ, চিপছ খাওঁ। তো খাই লোৱা আপোনালোকক দেখাম আৰু আমি যাম আৰু ৰুদ্ৰপথ যাম, দেৱীসিংঘাট যাম এইফালে। তো খাই পৰি লওঁ আপোনালোকক দেখাম আৰু, তো চাই থাকক আৰু। পইচা বাৰু চব খৰচা হৈ গ'ল মোৰে আজি, 150 টকামান খৰচা কৰিলে ভাইহঁতে, কোনেও খৰচা কৰা নাই, চব চিনিয়ৰ হয় মোৰ। আৰু এই আছে প্ৰণৱ ভাইতো 1 টকা খৰচা কৰা নাই আজি, বাইকৰ ফটো কিবা কিবি লৈ আছে। টিংকু ভাইও আৰু আজি খৰচা কৰা নাই, কিয় বা নাজানো, মই জুনিয়ৰ ভাই। তো সেইকাৰণে আজি মোৰে খৰচা আৰু কি কৰিব, লৈ আহিলোঁ আৰু খৰচা মৰ্চা কৰি। তো খাই লওঁ, পিছত দেখাই আছোঁ। খোৱা বোৱা হৈ গ'ল। कौन है भाई तू कौन है भाई और ऐसा कांड कारखाना এটা চাক না কোদ উপদ বই আছে পরে টরি করে হাড্ডি হাড্ডি ওলাই যাব একই না ভাই দেখা যায় ভাই খুলে যায় তো যাও আর বলা ও তো বলো কামে যাও যাম আমি রুদ্রপথ তো রুদ্রপথ কি হয় কি না হয় এই আসা স্থান করে আসা ভাই এই আসা সাউন্ড খুলিছনে এই আসা তো বলো কামে রুদ্রপথ যাম ও ভাই বল এইটো সব উপর উঠি আছে ভাই লাইক এটা করে লাইক ভাই আজি ভাই নকয় একো তো বলক আমি এতিয়া ৰুদ্ৰপথ যাওঁ তো আমি এক ঘৰত গৈ আছোঁ আৰু চাই থাকক এভেঞ্জাৰ আমাৰখন আজি পুৰা হৈ এনেকৈ চাওক জগা মগা বিন্দাছ আৰু আজি জগাটো ধামাকা জগা আছিলে ফাৰ্ষ্ট টাইম এনেকুৱা আৰু এনজয় হৈ আছে চাওক ভয় লাগি যায় জগাটোত আহিলে কেনেকুৱা ড্ৰাইভাৰটো ভাল নহ'লে মুস্কিল আছে ইয়াত উঠাবলৈ অলপ কষ্ট হ'ব আৰু ড্ৰাইভাৰটো ভাল আৰু সেইকাৰণে বহি গ'লোঁ পিছফালে এই আছে আগত গৈ আছে আৰু দুটা ভয়ানক জগা চাই থাকক আপোনালোকে বন্ধুসকল এটা চাব পাৰে ইমান ধুনীয়া জেগা প্লেচটো মানে কি ক'ম আৰু তামাম ধুনীয়া তামাম দেৱীসিংঘাট আপোনালোকে আহিব পাৰে চাব পাৰে পিকনিক প্লেচটো এই ৰখি আছে ভাই এটা ইমান ধুনীয়া জেগা এই চাওক ন আপোনালোকে তো সকলোৱে আহিব চাব কিমান ধুনীয়া জেগা মই পুৰা ফিদা হৈ গ'লোঁ জেগাটোত আহি কেনে ভাইহঁতৰ লগত আহিছিলোঁ ভাইহঁতে ফটো উঠাই আছে তো মই আহি গ'লোঁ আৰু আপোনালোকক দেখাবলৈ তো চাই থাকক এইয়া চাওক কিমান ধুনীয়া ধুনীয়া জেগা এইয়া চাওক না এইয়া চাওক পানীৰ টেংক এইটো ইয়াৰ পৰা পানী টানি ছাপ্লাই হয় আমাৰ তো এইয়া চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব এবাৰ তাৰপিছত আমি ক'ত যাওঁ চাওঁ এবাৰ ক'ৰবাত যাওঁ যদি আকৌ আপোনালোকক দেখাম টাকলা পাহাৰ গৈছিলোঁ তাত খোৱা বোৱাটো আপোনালোকে চাবই তাৰপৰা আহি কিনে আকৌ ৰুদ্ৰপথ আহি গ'লোঁ দেৱীসিংঘাট আহি গ'লোঁ
ৰুদ্ৰপথত একো নাই বিশেষ আজিকালি, উঠাই দিলে কিবা কেম্প আছিলে। তো আমি ইয়াত চাই থাকক আপোনালোকে, বিশেষ একো নাই যদিও বালেশ্বৰ ব্ৰহ্মপুত্ৰ চাব পাৰে, ইয়াতো আছে। ইয়াত পিকনিক খাবলৈ আহে, কেইদিনমান আগতো আহিছিলে। তো গাইছ ইমান ধুনীয়া জেগাৰ ওচৰত পিকনিকো খাই আছে, দেখাব নোৱাৰোঁ কাৰণ পিকনিক আমি খোৱা নাই, বেলেগে খাই আছে যিহেতু। তো সেইকাৰণে আকৌ কি দেখাম আৰু, ব'লক আৰু আগত কিবা কিবি দেখাম আপোনালোকক, দেখাই কাৰণে ভিডিঅ'টো সমাপ্ত কৰিম আৰু। আজি ছানডে বুলি আহি গৈছিলোঁ আজি ৰাতিপুৱা চাইকেলিং কৰা নাই কাৰণ চাইকেলটো অলপ বেয়া হৈ আছিলে, বনাব দিলোঁ। আৰু যিহেতু কালি ৰাতি লাইটো নাছিলে আমাৰ ঘৰত, চাৰ্জিঙো নাছিলে, মোবাইলৰ 32% আছিলে, তো ভিডিঅ' বনাব নোৱাৰিলোঁ, সেইবাবে যোৱা নহ'ল, নগ'লোঁ বাবে আৰু বনোৱা নাই। এয়া আহি গ'লোঁ। আমাৰ ঘূৰা ফুৰা হৈ গ'ল ছানডে, তো এতিয়া আমি যাম ঘৰত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট যি পাৰে কৰি দিব। কি হ'ল ভাই, কি হ'ল? এণ্ড কৰিলোঁ এণ্ড। অঁ ইংলিছ মাৰি দিয়া ভাই মাজে মাজে, মই আৰু অসমীয়া মাৰোঁ, ইংলিছটো বেছি নহয় আৰু। তো যোনে যোনে চাব ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, পঢ়াবোৰতো কৰি দিব, আৰু যোনে যোনে কৰিছে এটা কমেণ্ট কৰি দিব সৰু চাই, তেতিয়াহ'লে মই গম পাম ভিডিঅ'টো কেনেকৈ হ'ল, ভাল বেয়া, আগলৈ উৎসাহ পাম মানে যাবলৈ। তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, টাটা, গুড নাইট।